নমস্কাৰ মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। বহুত দিন হ'ল ভিডিঅ' দিব পৰা নাই। আজি দাদাহঁতৰ ৰুমত যাব আলছোঁ, মানে প্ৰথম যাম আজি দাদাহঁতৰ ৰুমত। আৰু ইফালে মায়ে ফোন কৰি আছে, আৰু ইফালে মোক ৰঞ্জনে বাছ ষ্টেণ্ডত কৰি থ'ব যাব, আৰু ইফালে মায়ে পূৰা টপলা চপলা কৰি ৰেডি এইগিলাখান মনা চনা লৈ যাব লাগিব। মই এইগিলাখান মনা চনা লৈ যাব বহুতেই টান পাওঁ, আৰু লৈ যাব লাগিব মনা চনা। মায়ে পূৰা টপলা বান্ধি দিছে। মায়ে মই যাওঁ, বাই। মই এতিয়া যাই আছোঁ বাছ ষ্টেণ্ডকলৈকে, আৰু ৰঞ্জনে মোক থ'ব যাব বাছ ষ্টেণ্ডকলৈকে। ঠিক আছে, এতিয়া যাওঁ আৰু আস্তে আস্তে যাবা। আৰু মই বাছ ষ্টেণ্ড পাই গ'লোঁ, এতিয়া বাছ ৰখি আছোঁ, আৰু এইফালে ৰঞ্জন যাব ওলাইছে। আস্তে আস্তে যাবা। আৰু মই বাছৰ পৰা নুমি ল'লোঁ, আৰু নুমাৰ পিছতে ই ৰিক্সাকেইখনে সুধি আছে ক'ত যাব বোলে। মই দূৰত নাযাওঁ, ওচৰতে যাম, খোজকাঢ়িয়ে যাম অলপ জেগা। আৰু মই এতিয়া খোজকাঢ়ি যাই আছোঁ, আৰু দাদাও মোক নিব আহি আছে ইফালৰ পৰা অলপমান জেগা, যিহেতু খোজকাঢ়িয়ে যাম। বেহাৰবাৰী গৈছোঁ, ঠিকে আছে। আৰু মই আহি পালোঁ দাদাহঁতৰ ৰুম, আৰু ৰুম আহি হাত ভৰি ধুই মই এতিয়া পাকঘৰত পূৰা চাহ বনাই আছোঁ, লাল চাহ। দাদা আছে ৰুমত, আৰু বৌ গৈছে ডিউটিত, আৰু মানে বৌৰ মৰ্ণিং আছে ডিউটি, আহি পাবই 2টামান বজাত। মই এতিয়া চাহ বনাই আছোঁ। চাহটো খাই উঠি মই এতিয়া ভাত বনাব আহি গৈছোঁ পাকঘৰত, আৰু ইফালে মাছ আছে, আলু বিলাহী মাছে বনাম। আৰু যিহেতু বৌ 2টা বজাত আহি পাব, সেইকাৰণে মই ভাতকেইটা বনাই থওঁ। আৰু ইফালে আমাৰ দাদাই পূৰা আজি মই অহা দেখি পূৰা ৰেষ্টত পূৰা সি বাগাত দি আছে। ভাতটো খাই উঠি মই ওপৰত আছোঁ, আৰু ছাতৰ ওপৰত আছোঁ, আৰু ইফালে বৌৰ কাপোৰ মেলি দি আছে, আৰু ধুনীয়া বতাহ আহি আছে সিফালৰ পৰা, ধুনীয়া ধুনীয়া বতাহ আহি আছে, আৰু তাৰপৰা ধুনীয়া এটা পৰিৱেশ দেখি আছোঁ ৰ'ব। ভিডিঅ'টো চাই আপোনালোকে কেনে পালে কমেণ্টত জনাব। এটা সৰু ভিডিঅ' আছিল, আৰু দি দিলোঁ ইউটিউবত, আৰু ইফালে বয়ে আছে চাইটো, আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু ভিডিঅ'টো আজি ইয়াতে সামৰণি মাৰিছোঁ, ধন্যবাদ। আৰু গধূলা আমি যাই আছোঁ বালাজী মন্দিৰ চাবা, বাকী আৰু নেক্সট ভিডিঅ'টো পাব বালাজী মন্দিৰ।